আপোনালোক সকলোকে মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জনালো আৰু আজি আমি দেওপানী গৈ আছো গতিকে ভিডিঅ'টো শেষলৈকে চাব দেই কি হয় দেখুৱাই যাম হল ধনচিৰি দলং আৰু এখন হল ধনচিৰি নদী এইফালে ৰাইট চাইডে আৰু এয়া হ'ল এইটো চিলিং ষ্টেচন আজি মই দেখিবলৈ মন পাইছো এতিয়া আমি ৰঙাজান পাম আৰু তাৰপিছত সৰিয়হ মেইন এট্ৰেকশ্যন সৰিয়হ এতিয়া এইটো ছিজনত সৰিয়হ মেইন এট্ৰেকশ্যন এতিয়া আমি গৰম পানী পাম নম্বৰ ৰিজাৰ্ভ গৰম পানীও আছে yes মাত্ৰ য'ত গৰম পানীও আছে একমাত্ৰ জেগা অসমৰ নেচাৰেল যোনটো গৰম পানী নেটৱৰ্ক পাইছে নেকি গান চলি আছে যে হ'ল গৰম পানীও আছে ইয়াত বহুত সোনকালে পালোহি আজি ন বহুত সোনকালে পাইছো এম্বুলেন্স কৈছে আৰু এয়া আমি পালোহি দেওপানী দুৰ্গা মন্দিৰ আৰু ফিল্ডখন আৰু এয়া চাওকচোন আজি দেওবাৰ বুলি কিমান দীঘলীয়া লাইন আমি প্ৰায় আধা ঘণ্টামান ৰৈ আছো এই লাইনত দুটা লাইন আৰু এয়া আমি যেহেতু হৰাই দিছিলোঁ মই সেইকাৰণে ইয়াত আহি পেলাই ইয়াত ধুই দিয়ে ধুনীয়াকৈ যি আপুনি ফল মূলে নানক কিয় ধুনীয়াকৈ কাটি মেলি ধুনীয়াকৈ ধুই দিয়ে
আৰু এয়া যে দেখিছে গছজোপা, ইয়াত ৰঙা ফিটা বান্ধিলে মনৰ সকলো কামনা পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। আৰু ঘূৰি আহোঁতে এয়া বগৰী ছিঙিলোঁ আমি। বহুত ধুনীয়াকে লাগি আছে, জোপোহাকে লাগি আছে বগৰী। তোমাৰ মোবাইলটো নানিলে ইয়াত দিয়া পকা পকাবোৰ গোটৰ পাৰ ন পাম দেই। বাগানৰ মাজত দেখিলো ইমান বগৰী লাগি আছে, দেখুৱাই দিয়াচোন এবাৰ, শুনিছেনে? আৰু চাঞ্চতে আমি ডান্স মাৰি দিছো আৰু কমলা লৈছো আচাৰ বনাই